কম দামত আপুনিও গাড়ী বিচাৰি আছে নেকি? যদি ভাবিছে গাড়ী কিনাৰ কথা তেন্তে আছে ভাল খবৰ। গাড়ী কিনিবলৈ এতিয়া ডিলাৰলৈ নহয়, আহক থানালৈ। থানাত যিবিলাক গাড়ী মটৰ সিজ হয়, মালিক নাথাকে, সেই গাড়ী মটৰ আমি 3 মাহৰ ভিতৰত চৰকাৰী নিয়মত আমি বিক্ৰী কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। হয়, ঠিকেই শুনিছে। চৰকাৰী সিদ্ধান্ত লৈছে যিসমূহ গাড়ী সিজ কৰা হৈছে বা থানাত গৰাকীবিহীন গাড়ী পৰি আছে, শীঘ্ৰেই সেই গাড়ীৰ অকশ্যন হ'ব চৰকাৰী নিয়ম অনুসৰি, আৰু অতি সোনকালেই থানাই এই অকশ্যন আৰম্ভ হ'ব। আপুনি ছেকেণ্ড হেণ্ড বাইক বা কাৰ কিনাৰ কথা ভাবি আছে নেকি? তেন্তে ডিলাৰলৈ যাব নালাগে, আহক থানালৈ। প্ৰতিখন থানাত এতিয়া হ'ব নিলাম। হয়, এইসমূহ যি গাড়ী দেখিছে, এই গাড়ীসমূহ আপুনি অতি কম দামতে ক্ৰয় কৰি লৈ যাব পাৰিব আপোনাৰ ঘৰলৈ। 2 চকীয়া বাহনৰ পৰা আৰম্ভ কৰি 4 চকীয়া বাহনলৈকে সকলো আছে। হয়তো আপুনিও কিনিম বুলি ভাবি থকা বাহনখন কম মূল্যত কিনিব পাৰিব এই অকশ্যনত। চুৰি গাড়ী, মালিকবিহীন গাড়ী, থানাৰ সন্মুখত যিটো কদৰ্য পৰিৱেশ এটা হৈ থাকে, তাৰ পৰা আমি হাত সাৰিব খুজিছোঁ। গতিকে নতুন গাড়ী কিনাৰ বাজেট নাথাকিলেও এতিয়া চিন্তা নাই। 3 মাহৰ ভিতৰত থানাৰ পৰা কিনিব পাৰিব বাহন। থানাত যিবিলাক গাড়ী মটৰ সিজ হয়, মালিক নাথাকে, সেই গাড়ী মটৰ আমি 3 মাহৰ ভিতৰত চৰকাৰী নিয়মত আমি বিক্ৰী কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। চুৰি গাড়ী, মালিকবিহীন গাড়ী, থানাৰ সন্মুখত যিটো কদৰ্য পৰিৱেশ এটা হৈ থাকে, তাৰ পৰা আমি হাত সাৰিব খুজিছোঁ। আৰু থানাই যেতিয়া সোণ আদি সিজ কৰে, বহুত বছৰ ধৰি অলাগতিয়াল হৈ পৰি থাকে, কেতিয়াবা সোণবিলাকো ৰিপ্লেচ হৈ যায়। এতিয়া শিৱসাগৰত এনেকুৱা এটা ঘটনা, পুৰণা, আমাৰ দিনৰ নহয়, পুৰণা ঘটনা এটা আদালতৰ চকুত পৰিছে যে আদালতে ৰায় দিলে সোণ বুলি। এতিয়া যেতিয়া গোচৰত জিকাৰ পিছত মালিকে সোণ ল'ব গৈছে, সোণৰ জেগাত নকল সোণ ভিতৰত সোমাই আছে। এনেকুৱা কাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে সোণ আদি আমি ধৰাত পৰিলে আমি লগে লগে বিক্ৰী কৰি দিম, মূল্যটো ৰাখি থৈ দিম। আদালতত কোনোবা জিকিলে আমি মূল্যটো উভতাই দিম, কিন্তু আমি ভেলুৱেবল বস্তু থানাত আমি ৰাখি থোৱাৰ যিটো প্ৰৱণতা, পিছত সেইবিলাক চেঞ্জ হৈ যায়, বেয়া হৈ যায়, সেইবিলাক আমি আঁতৰাব খুজিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট জিতুৰ সহযোগত বিকাশ দাসৰ ৰিপৰ্ট, টাইম 8।